ধন সম্পত্তিক লৈ কেতিয়াও অহংকাৰ কৰিব নালাগে। দুখীয়া বুলি কোনো মানুহক ঘৃণা কৰিব নালাগে। পৃথিৱীত এনেকুৱা ধনী মানুহ কোনো নাই যিয়ে জন্ম, মৃত্যু আৰু সময়ক কিনিব পাৰে। জীৱনৰ অন্তিম চিতাখনৰ ধনীৰ বাবে যিটো দাম, দুখীয়াৰ বাবেও একেই দাম। মোৰ যদি কিবা ভুল হৈছে তেন্তে সেইটো বেলেগৰ আগত সমালোচনা কৰাতকৈ মোৰ আগত জনাওক, কাৰণ মোৰ ভুলটো মইহে শুধৰাব পাৰিম, বেলেগে নোৱাৰে। বৰ্তমান সমাজৰ মূৰ থিয় কৰি জীয়াই থাকিবলৈ হ'লে অলপ তেৰা বেকা হ'বই লাগিব। বৰ চিধা হৈ থাকিব বিচাৰিলে মানুহে দুৰ্বল বুলি ভাবি হেঁচা মাৰিহে ধৰিব। মনত ৰাখিব, চিধা গজালৰ গাতহে হাতুৰিৰ কোব বেছি পৰে। তুমি কাৰোবাক ক্ষমা বাৰে বাৰে কৰিবা, কিন্তু বিশ্বাস এবাৰেই কৰিবা, কাৰণ মানুহৰ ব্যৱহাৰ সলনি হয় কিন্তু স্বভাৱ চৰিত্ৰ কেতিয়াও সলনি নহয়।